নমস্কাৰ, মই দুলু আৰু আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। থাম্বনেইলটো দেখি আপোনালোক সকলোৱে গম পাইছে যে মই এতিয়া ক'লৈ গৈ আছো। আচলতে মই ৰেডিঅ' চেণ্টাৰলৈ গৈ আছো আৰু কিয় গৈছো, কি কাৰণে মোক মাতিছে, সকলোবিলাক আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব আৰু ভিডিঅ'টো একেবাৰে শেষলৈকে চাব। আৰু বলক এতিয়া মোৰ সৈতে ডিব্ৰুগড়লৈ। কৰোনাৰ বাবে ভাবিলোঁ আমি স্কুটিতে যাম আৰু এয়া হৈছে মোৰ 2017ত পোৱা ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড। সেই বছৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে মাত্ৰ 1000গৰাকী ছোৱালীকে স্কুটি প্ৰদান কৰিছিল আৰু সৌভাগ্যক্ৰমে ময়ো সেই স্কুটিখন পাবলৈ সক্ষম হৈছিলোঁ। ভাবিলোঁ আপোনালোকক মোৰ স্কুটিখনৰ সৈতে চিনাকি কৰাই দিওঁ। বৰ্তমান আমি গৈ আছোঁ আৰু স্কুটিখন চলাইছে মায়ে, মই পিছফালে বহিছোঁ আৰু আগত ভাইটি গৈছে, ভাইটিৰ সম্বন্ধীয় খুৰা এজনৰ লগত গৈ আছে। বৰ্তমান সোমাইছোঁ আমি তেল ডিপুত আৰু এয়া চাওক 15 আগষ্টৰ বাবে কিদৰে সজাই পৰাই ৰাখিছে তেওঁলোকে। আৰু এতিয়া গৈ আছোঁ সেউজীয়াৰ মাজে মাজে ডিব্ৰুগড়লৈ। আকাশখন চাওক, ডাৱৰবোৰৰ সৈতে কি ধুনীয়া লাগিছে। এতিয়া আমি আহি DC অফিচ পালোহি আৰু এয়া হৈছে DC অফিচৰ সন্মুখত। DC ছাৰে আমাৰ ভাইটিক মাতি পঠাইছিলে। ভাইটিয়ে কাশ্মীৰত গ্ৰহণ কৰি অহা গ্ল'বেল শান্তি সন্মানৰ বাবে ভাইটিক শুভেচ্ছা জনাব বিচাৰিছিলে আৰু সেয়েহে আমি তেওঁক লগ কৰিবলৈ গৈ আছোঁ। এয়া হৈছে DC অফিচৰ সন্মুখৰ ফুলনি বাগিচা আৰু DC ছাৰক লগ কৰা মুহূৰ্তবোৰ মই ভিডিঅ' কৰিব নোৱাৰিলোঁ। তেওঁৰ সৈতে মই ফটোবোৰকে আপোনালোকক মই ভিডিঅ'টো একেবাৰে শেষত দেখাম। এতিয়া আমি পালোহি আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰ আৰু মই যুৱবাণী অনুষ্ঠানতে প্ৰচাৰিত হোৱা সাহিত্য শিতানত কবিতা পাঠ কৰিবলৈ পাইছোঁ আৰু সেয়েহে ইয়ালৈ আহিছোঁ আৰু আপোনালোককো মই ইয়াৰ ভিতৰৰ দৃশ্যসমূহ দেখুৱাই যাম। এয়া হৈছে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ সন্মুখ ভাগ আৰু এয়াই হৈছে অল ইণ্ডিয়া ৰেডিঅ' ডিব্ৰুগড়। এতিয়া আমি যোনটোৰ বাবে ৰৈ আছোঁ তেওঁ আমাক অলপ বহিবলৈ ক'লে। কবিতাসমূহ ৰেকৰ্ডিং কৰিবলৈ মই ষ্টুডিঅ'ত সোমালোঁ আৰু এনেদৰে মোৰ ৰেকৰ্ডিংবিলাক হৈ আছে। আপোনালোক সকলোৱে যুৱবাণী অনুষ্ঠানটো শুনিব আৰু কবিতাসমূহ মোৰ কেনেকুৱানো হৈছে সকলোৱে জনাব বুলি মই আশা কৰিলোঁ আৰু যদি কিবা ভুল হয় তেন্তে সকলোৱে মোৰ ভুলসমূহ আঙুলিয়াই দিব। এতিয়া আমি ঘৰলৈ আহি আছোঁ আৰু এয়া হৈছে ডিব্ৰুগড় ইউনিভাৰ্চিটি, সকলোৰে পৰিচিত এটি নাম জ্যোতি বাৎসৰাম। আজি মোৰ বহুদিনীয়া সপোন এটা পূৰণ হ'ল। পৰশা বা ৰূপজ্যোতিদা আৰু জিন্তুদাক লগ পাবলৈ সৰুৰে পৰাই বহুত হেঁপাহ আছিল আৰু আজি সেই হেঁপাহটো পূৰণ হ'ল। তেওঁলোকৰ সৈতে মৰা ফটোসমূহ মই আপোনালোকক ভিডিঅ'টোৰ একেবাৰে শেষত দেখাম। মই তেওঁলোকৰ সৈতে ভিডিঅ' কৰিব নোৱাৰিলোঁ। ৰাস্তাৰ কাষতে দেখিলোঁ এজোপা কৃষ্ণচূড়া খুব সুন্দৰকৈ ফুলি আছে, এয়া চাওক। আৰু এয়া হৈছে গেমন দলং, চাওক নদীখন কিমান ধুনীয়া লাগিছে। অৱশেষত আমি ঘৰৰ ৰাস্তাত সোমালোহি আৰু এয়া হৈছে আমাৰ আহোম গাঁৱৰ বৰনামঘৰ।
ফাইনেলি আমি ঘৰ পালোহি আৰু এয়া হৈছে আমাৰ ঘৰ। অৱশেষত ঘৰ পালোহি আৰু মোৰ কবিতাবিলাকৰ ৰেকৰ্ডিঙো খুব ভালদৰে হ'ল আৰু এই অনুষ্ঠানটো যুৱবাণী অনুষ্ঠানতে প্ৰচাৰ হ'ব আৰু আপোনালোক সকলোৱে ৰেডিঅ' শুনি থাকিব আৰু যুৱবাণী অনুষ্ঠানতে মোৰ কবিতাবিলাক শুনিবলৈ পাব। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। গতিকে আজিলৈ আহিছোঁ। বাই বাই।